बाक्सानि गारामदेवआव मन्त्री इउजि ब्रह्मआ मडेल अंगनाबादि सेन्टार बेखेवदों। आसामनि केबिनेट मन्त्री इउजि ब्रह्मआ बाक्सानि मुसलपुराव गारामदेवआव गोदानै लुफुंजानाय गंसे मडेल अंगनाबादि सेन्टारखौ बेखेवनानै होयो। बेखेवनानै होनायजोंनो लोगोसे गावनि बिबुंथियाव मन्त्री इउजि ब्रह्मआ आसामनि दाब दाब जिल्ला आरो बियाबनि रुजुनायाव 63 नं सापागुरि बियाबाव अंगनाबादिनि दाथायखौ जुनियायै लुफुंनाय जादों होननानै फोरमायो। बे बेखेवनाय हाबाफारियाव नुजाथिबावदोंमोन बाक्सा जिल्लानि एडिसि बन्ति तालुकदार लोगोसे गोबां जिल्ला थाखोनि मावख'आरिफ्रा। 10টা राजनैतिक दलবিলাক একত্ৰিত হোৱাৰ অৰ্থটোই হ'ল যে তেওঁলোক এই 10টাৰে 10টা পাৰ্টিবিলাক সবেই দুৰ্বল স্থিতিত আছে, অকলে নিৰ্বাচন খেলিব নোৱাৰে। আৰু যিটো এটা গ্ৰেণ্ড এলায়েন্সৰ কনচেপ্টবিলাক ভাৰতত মানে ফ্ৰী ইলেকশ্যন অৱস্থাত নিৰ্বাচনৰ আগে কোনো ঠাইত মানে সফল হোৱা নাই, কাৰণ তেওঁলোকৰ ব্যক্তিগতভাৱে বহুত ইণ্টাৰেষ্ট থাকে, চিট বিতৰণ কিবা কিবি। আৰু গ্ৰেণ্ড এলায়েন্সটো যিটো পজপল এলায়েন্সটোৱে কাম কৰিছে। এতিয়া আমাৰ 2-3টা এলায়েন্স আছে, সেইটো কাম কৰোঁ। আমি UPPL আমাৰ চাহিদা ইমান নাই, ডিমাণ্ড ইমান নাই, সেইটো এডজাষ্টেবল হয় বিজেপিৰ কাৰণে। আৰু AGPৰ কাৰণেও তেওঁলোকৰ এটা লিমিটেড এটা ডিমাণ্ড থাকে, সেইটো এডজাষ্টেবল হৈ যায়। 10টা এলায়েন্স মানে সমান অৱস্থা। কংগ্ৰেছৰ বাহিৰে বাকী দলবিলাকৰ অৱস্থা প্ৰায় ইকুৱেল, তেওঁলোকৰ ডিমাণ্ডবিলাকো একে হ'ব। কেনেকৈ কংগ্ৰেছে এইটো এডজাষ্ট কৰিব, সেইটো সফল নহয় কোনোদিন। আমাৰ কাৰণে বিজেপিৰ নেতৃত্বত নৰেন্দ্ৰ মোদী যি ধৰণে ভাৰতক এটা পৰ্যায়লৈ লৈ গৈছে, ভাৰতৰ ভোটদাতা ৰাইজসকলে এতিয়া ইমান সাধাৰণ হৈ থকা নাই, দেশৰ কথা চিন্তা কৰে, ফৰেন পলিচিৰ কথাটো চিন্তা কৰে, ইকনমি চিন্তা কৰে। আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমত যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো সবল নেতৃত্ব, অসমখন উন্নতিৰ পথলৈ গৈ আছে, তেনে ক্ষেত্ৰত অন্য কোনোবা নেতাৰ ওপৰত আস্থা ৰাখিব অসমৰ মানুহে, সেইটো মই নাভাবোঁ। আৰু বিজেপিৰ নেতৃত্বত যি এলায়েন্সৰ যিটো পাৰ্টি হ'ব 3টা, আৰু সেই সময়ত যদি কোনোবা ডাইৰেক্ট ইনডাইৰেক্ট আণ্ডাৰষ্টেণ্ডিঙত আহে, আৰু বিগ ব্ৰাদাৰ হিচাপে বিজেপিয়ে মানে সিংহভাগটো লৈ পেলাই আগবাঢ়ি যাব যিহেতু, তো অসমত অন্য দলৰ কোনো সম্ভাৱনা নাই, তেওঁলোকে কোনোদিন সফল হ'ব নোৱাৰে। দেও আৰু বিষ্ণুপুৰত যিটো মডেল অংগনবাদী 2টা স্থাপন কৰা হৈছে, ইয়াৰ ইনগৰেশ্যনৰ কাৰণে মই আহিছোঁ। ইতিমধ্যে গাৰামদেৱতো ইনগৰেশ্যন কৰিলোঁ। কম্পেৰেটিভলি অসমৰ বহুত সমষ্টি আৰু জিলা তাৰ তুলনাত আমাৰ চাপাগুৰি সমষ্টিত অংগনবাদী চেণ্টাৰটো অলপমান এক্সট্ৰাকৈ কিছুমান বস্তু বনোৱা হৈছে, তাৰমানে যিটো বেলেগ সমষ্টিত বহুত সমষ্টিত দেখা নাপাব। ইয়াত এষ্টিমেট কমিটি আহিছিলে এছেম্বলিৰ, তেওঁলোকেও চাই গৈছে, তেওঁলোকে ভাল পাই গ'ল। অংগনবাদী চেণ্টাৰ উদ্দেশ্য হ'ল যে আমাৰ যিবিলাক নতুনকৈ জন্ম লৈ পেলাই মানে যিসকল এতিয়া মানে শিক্ষা দীক্ষাৰ প্ৰতি ব্ৰতী হ'ব লাগে, ভাল সুস্বাস্থ্য হ'ব লাগে, যাতে মেম বা চেম এইবিলাক ধৰণৰ বাচ্চা নাথাকে আমাৰ, এইবিলাক আমি কৰিব লাগে। আৰু গাৰ্জেনৰ মাজত এৱাৰনেছটো আনিব লাগে। সুস্বাস্থ্যৰ গৰাকী এটা বাচ্চা আমি তৈয়াৰ কৰাটো খুব ডাঙৰ দায়িত্ব। আৰু এইটোৰ কাৰণে অংগনবাদী চেণ্টাৰবিলাকত প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি পেলাই সুস্বাস্থ্য এইটো লক্ষ্য ৰাখি পেলাই ইয়াৰ ব্যৱস্থাবিলাক কৰিছে। মই ভাবোঁ যে এৰিয়াৰ মানুহবিলাক ইয়াত যথেষ্ট যত্ন ল'ব আৰু গাৰ্জেনৰ মাজত সচেতনতা বাঢ়িব। কম্পিটেণ্ট অথৰিটি এতিয়া নহয়, এটা ৰাজ্যসভাৰ ফাণ্ড যদি মিছ ইউজ হৈছে, তাৰ ওপৰত এটা ব্যৱস্থা আছে, DC থ্ৰুৱেদি এইবিলাক ইমপ্লিমেণ্ট কৰা হয়, তদন্ত হ'ব। আৰু সাংসদ দিলীপ শইকীয়া সোণোৱালৰ এগেইনষ্টত কিবা যদি অভিযোগ আহিছে, আনুষ্ঠানিকভাৱেতো অহা নাই, মৌখিকভাৱে ৰাজনৈতিক অভিযোগবিলাক আহি থাকে, কিন্তু সাংসদ অজিত ভূঞাৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে আইনগতভাৱে অভিযোগটো আহিলে, এইটো প্ৰথম কেছ নহয়, মানে এনেকুৱা হৈ থাকে। তেওঁ যদি নিৰ্দোষী হয়, তেওঁ প্ৰমাণ কৰি দেখুৱাওক, ক'ব লগা নাই। ৰাজনৈতিক অভিযোগ এইবিলাকৰ কিয় প্ৰতিয়ন যাব লাগে আৰু যদি কিবা এটা সত্যতা আছে, ভিত্তি আছে, তেওঁলোকে এই অনুসাৰে অভিযোগটো আনিব লাগিব। তেওঁলোকে মৌখিক অভিযোগ কৰিলেতো নহ'ব, মই বিশ্বাস নকৰোঁ। আৰু কাৰণ পাব্লিকৰ পৰা যিসকলে ভোট দি পেলাই দিলীপ শইকীয়াক মানে জয়ী কৰি দিছে, তেওঁলোকৰ পৰা কোনো অভিযোগ অহা নাই।